হেল্ল' গাইজ নমস্কাৰ। আজি ৰাসৰ প্ৰথমটো দিন আৰু প্ৰথমটো দিনতে মই আছোঁ গুৱাহাটীত। তো ৰাস চাবলৈ ওলাই আহিলোঁ জাপৰিগত ৰাজ হৈ থাকে, তো তাতে ৰাস চাব বলক। তো ভিতৰত সোমাই শিকি আছে আপোনালোকক দেখাওঁ, ময়ো চাওঁ। ভিতৰত সোমাই যোৱাৰ লগে লগে দেখা পাব ভগৱানৰ বিভিন্ন অৱতাৰ আছে আৰু ভিতৰত আছে মণ্ডপত কিবা কিবি প্ৰগ্ৰাম চলি থাকে। ইয়াতে আছে মেইন মণ্ডপত আছে কৃষ্ণ আৰু ৰাধা। ইয়াৰে ভিতৰতো সকলোবোৰ ভগৱানৰে মূৰ্তিৰ লগতে ভগৱানৰ অৱতাৰো দেখা পাব, ইয়াত দেখিবলৈ পাইছে চাগে। লগতে আমি খেলা চলি আছে, ইয়াতে চাওক খেলা চলি আছে। আমি প্ৰথমবাৰ খেলা ট্ৰাই কৰি চালোঁ, কিন্তু ইয়াতে প্ৰথমবাৰতে একো নাপালোঁ। তো এবাৰ আমি আৰু খেলা কৰি চাম, কথা নাই। এবাৰ চাওঁ, চেষ্টা কৰি চালোঁ এইবাৰ। তো এইবাৰ যেন লাগিব যেন পাইছোঁ। ৰ'ব কি পাওঁ 30 টকাৰে কাটিছিলোঁ টিকট এটা। তো ভাগ্য পৰীক্ষাত কিবা এটা পাইছোঁ, এই কণ্টেইনাৰ এটা পাইছোঁ, টেমা এটা। টেমাটো দেখাই আছোঁ ৰ'ব, বৰ আচৰিত ধৰণৰ টেমা। 30 টকাত কি টেমা দি আছে চাওকচোন। সৰু টেমা এটা নাপালেও হ'লা হয়। 30 টকাত টেমা। তাৰে পিছত লাহে লাহে বিভিন্ন ধৰণৰ খোৱা বস্তু আছে ইয়াতে। তো এনেকৈ অলপ বাহিৰতো আমি অলপমান কিবা কিবি খাই